নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটিলৈ অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টো বেলেগ একো দেখুৱাব নোৱাৰোঁ, হ'লেও ঘৰৰ পৰা কমেও 2-3 কিলোমিটাৰ হ'ব জংঘল এখন আছে, অৰণ্য এখন আছে। অৰণ্যখন ডিগবৈ অৰণ্য বুলি কয়। তাৰ কিনাৰে কিনাৰে আছে জান এখন আছে, সৰু সুৰা নদীৰ নিচিনা এখন বহি গৈছে। আমি আপোনালোকক সেই দৃশ্য দেখুৱাইছিলোঁ মাছ ধৰা। আজিও সেই নৈ কিনাৰে কিনাৰে জংঘলৰ বেছি ভিতৰলৈ নাযাওঁ, কিনাৰে কিনাৰে মাছ ধৰা দেখুৱাম আপোনালোকক। মাছ নধৰিলেও মানে চব্জি বিচৰা দেখুৱাম, চব্জি বিচাৰি গৈছোঁ। কি চব্জিনো পাওঁ আপোনালোকক দেখুৱাম, ভিডিঅ'টো চাই থাকক শেষলৈ। বৰ্তমান ঘৰৰ পৰা আহি আছোঁ। আহি আছোঁ, এইটো দেখিছে এইবোৰ বাগান আছে, এইবিলাক পথাৰ ধান কাটি বৰ্তমান শেষ হৈ গৈছে আৰু আমি আহি আছোঁ। চাই থাকক ভিডিঅ'টো শেষলৈ, অলপ স্কিপ নকৰিব। আমি আহি আছোঁ বৰ্তমান চব্জি বিচাৰি। কি চব্জি পাওঁ আপোনালোককো দেখুৱাম। কি চব্জি আজি বুটলি লৈ যাওঁ। শাক, কচুথুৰি পাব পাৰোঁ, ঢেকীয়াও পাব পাৰোঁ, কাৰণ ঘৰৰ পৰা বেছি দূৰ নহয়। সেইটো কাৰণে আমি চব্জিবোৰ বুটলিব পৰা হয় আৰু কি চব্জি আজি পাওঁ আপোনালোকক সেই চব্জি দেখুৱাম। চাব ভিডিঅ'টো শেষলৈ। আমি আহি আছোঁ বৰ্তমান, পাম আৰু অলপ দূৰ আছে। আহি আছোঁ পাইছোঁহি আৰু সেই আপোনাৰ অলপ পাছফালে দেখি আছে এইবোৰ বাগান। একদম একেবাৰে অলপ দূৰ দেখিলে 2 কিলোমিটাৰমান হ'ব ইয়ালৈকে। আমি যিমান দূৰলৈকে আহিছোঁ তালৈকে 2 কিলোমিটাৰমান হ'ব আৰু। এতিয়া যাওঁচোন কি চব্জিনো পাওঁ অলপ চাওঁগৈ, চব্জি অলপ বুটলি লওঁগৈ। ঢেকীয়া, কচুথুৰি কি পাওঁ আৰু ব'লকচোন গৈ থাকক আমাৰ লগতে, আহি থাকক ভিতৰত কি পাওঁ। আজি ঔটেঙা, কচুথুৰি, ঢেকীয়া অলপমান বুটলিম আৰু। এইয়া পাছফালে এখন দেখি আহে জংঘলখন, সেইখনে আমি এতিয়া ছিঙিম আৰু চব্জি। লাহে পাইছোঁহি, চাই থাকক। বেলিটো অলপ বেছি আছে কাৰণে একদম চকুতে ধৰিছে, ভিডিঅ' কোৱালিটি অলপ বেয়া দেখিব পাৰে আপোনালোকে, চাই থাকক। কিন্তু আমি আৰু দেখোঁ আপোনালোকক, চাওক বৰ্তমান কি পাওঁ আৰু সেইটো চাওক। সেইখন জংঘলখন চাওক, পাছফালে এইখন জংঘলখন বেছি দূৰ নাই, জংঘলখন লাগি আছে। আমি আপোনালোকক সেই জংঘলত নোসোমাওঁ, জংঘলৰ কিনাৰে কিনাৰে কি চব্জি পাওঁ বুটলি দেখুৱাম আৰু। আহকচোন, মোৰ লগতো আহি আছে, মই অকলে অহা নাই, কিন্তু মই তেহেঁতক ফটো বা ভিডিঅ' নেদেখুৱাওঁ। সিহঁতো লাজ কৰিছে আহিবলৈ, সেইকাৰণে মই নেদেখুৱাওঁ। মই অকল কেৱল নিজে দেখুৱাম আৰু কি চব্জি পাওঁ। চাই থাককচোন ভিডিঅ'টো শেষলৈ। গৈ আছোঁ চব্জি বুটলিবলৈ। এইফালে বাগান দেখিছে, এখন বাগান, আৰু এইফালে আকৌ দেখিছে এখন জংঘল। এই মাজতে এটা সৰু নলা বৈ গৈছে, এইটো আমি সৰু জান বুলি কওঁ আৰু, কিন্তু এখন জান বুলি নহয়। চব্জি ধান ধানৰ খেতি কৰিছিলে, এই জংঘলৰ ওচৰত থকা দেখি আৰু হাতী নামি আহি যায় হাতী আহে কাৰণে, ডাঙৰীয়া আহে কাৰণে, সেইটো কাৰণে এই ধান খেতি কৰাটো বন্ধ কৰিলে মানুহে। সেইটো কাৰণে এতিয়া এইফালে মাছ ধৰিব পাৰে, পানী হ'লে মানে মাছ ডাঙৰ ওলায়, কিন্তু এতিয়া বৰ্তমান পানী শুকাই গৈছে, সেইটো কাৰণে মাছ পোৱা নাযায় আৰু। এইবোৰ কচুথুৰি, আপোনালোকক কচুথুৰি বুটলি দেখুৱাম আমি। কচুথুৰি দেখুৱাম আপোনালোকক। দেখিছে আপোনালোকে, এডালে বৰ্তমান ছিঙি লৈ যোৱা হ'ব। এইটো কলিটো, এইটো ইমান কলি নহয় আৰু, পাতখিলে মেলিছে, কিন্তু এইটো খাব পৰা যায়। এইটো এতিয়া আমি ছিঙি লৈ যাম। এইটো কচুথুৰি, এইটো আপোনালোকে ছিঙি দেখুৱালোঁ। এইটো চফা কৰি ভালকৈ এইটো খোৱা হ'ব আৰু। চাওক এইটো আপোনালোকে দেখি আছে, এইটো কাটা হ'ব। এইটো কেৱল থুৰিটো আছে আৰু, থুৰি বুলি কয় এইটো, সৰুকৈ এইটো খাব পৰা যাব। আপোনালোক আৰু দেখুৱাম ভিডিঅ' চাই থাকক। এইখন জংঘলখন চাওক, আমি জংঘলৰ ভিতৰলৈ সোমাই যোৱা নাই, মুকলিয়ে ঘূৰি আছোঁ। বৰ্তমান ঢেকীয়াবোৰো শেষ হৈছেগৈ আৰু, মানুহবোৰ বেছি সোমাই ওচৰতে পায়। সেইকাৰণে চব্জি কিছুমানে খেতি কৰে, যিবোৰে খেতি নকৰে এইবোৰ খাবলৈ ভাল আৰু ঢেকীয়া, সেইটো কাৰণে ঢেকীয়া, কচুথুৰি বুটলি লৈ যায়। আমি বৰ্তমান এই ঢেকীয়া, কচুথুৰি বিচাৰি আছোঁ আৰু। আপোনালোক ঢেকীয়া বুটলি দেখাম আমি অলপমান।
এইটো চাওক, এইটো ঢেকীয়া অলপ বুটলিলোঁ আমি। এডাল বুটলিছোঁ আৰু আপোনাক দেখুৱাইছোঁ, আপোনালোকক ভিতৰতে দেখুৱাইছোঁ কিমান বুটলিলোঁ, আপোনালোকৰ পাছত দেখুৱাম। আৰু ঢেকীয়া চাওক, সেইটো এইবাৰ ঔটেঙা গছ চাওক, বৰ্তমান ঔটেঙা নাই। সেই পাৰি মানুহবোৰে লৈ যায়, সেইটো কাৰণে শেষ হৈছে। সেইবোৰ ঔটেঙা গছ, এইজোপা ঔটেঙা গছ। আমি এতিয়া ঔটেঙা গছত উঠি দেখাম আপোনালোকক, চাব। ঔটেঙা গছত উঠিম এতিয়া। গছত উঠি আহিলোঁ। এই ঔটেঙা গছ, একদম ঔটেঙা গছৰ ওপৰত উঠি আহিলোঁ, ঔটেঙা পাম নেকি বুলি, কিন্তু ঔটেঙা নাই। ঔটেঙা নাই, ইমান চালোঁ কিন্তু ঔটেঙা নাই গছত। আপোনালোকক অলপ দেখুৱাওঁ বুলি। চাওক, ঔটেঙা গছৰ ওপৰৰ পৰা, ঔটেঙা গছৰ ওপৰৰ পৰা চাওক, ঔটেঙা এটা দেখিছোঁ। একেবাৰে ঔটেঙা গছৰ ওপৰত উঠি আহিলোঁ। চাওক, ঔটেঙা গছৰ একদম ওপৰত। চাওক, ঔটেঙা গছৰ একদম ওপৰৰ পৰা, ঔটেঙা গছৰ ওপৰত উঠি আহি একেবাৰে দেখিছে, এটা ঔটেঙা পাইছোঁ, দেখিছোঁ এইটো গছৰ ওপৰত। এতিয়া আমি সেইটো ছিঙিমগৈ। সেই ছিঙা দৃশ্য আপোনালোকক দেখাব নোৱাৰিম, কাৰণ গছত উঠিলে বহুত কষ্ট। সেইটো কাৰণে ছিঙি পিনে মই আপোনালোকৰ তলত দেখুৱাম। চাওক, গছৰ ওপৰত উঠিলোঁ, কিমান ওখত। চাওক বন্ধুসকল, ফাইনেলি 3টা ঔটেঙা ছিঙিবলৈ সক্ষম হ'লোঁ। এইকেইটা ছিঙিলোঁ 3টা, আৰু 3টা এতিয়া কচুথুৰি আৰু কচুথুৰিৰ লগত খাম আৰু ভালকৈ। আপোনালোকে চাব ভিডিঅ'টো, চাওক। ফাইনেলি 3টা ঔটেঙা পালোঁ, অলপ পোকে ধৰিছে এইবোৰ। চাওক, চাওক বন্ধুসকল, ফাইনেলি 3টা ঔটেঙা পালোঁ। এইটো এটা আপোনালোকক দেখুৱাম। এইকেইটা চাওক, এই দুটা। ফাইনেলি ঔটেঙাও ঔটেঙা পালোঁ, আৰু কচুথুৰি, ঢেকীয়া চব পালোঁ। এতিয়া বৰ্তমান ছিঙি মেলি ঘৰলৈ গৈ আছোঁ। আৰু যদি কোনোবা নতুনকৈ ভিডিঅ'টো চাই আছে, তেনেহ'লে ভিডিঅ'টো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট আৰু শ্বেয়াৰ নকৰিবলৈ নাপাহৰিব। ধন্যবাদ। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।